ওয়েলকাম বন্ধু আজিৰ এই ভিডিঅ'খনত আজি আমি আলোচনা কৰিম যেহেতু মই 20 তাৰিখে ভিডিঅ'ত কৈছিলোঁ যে আমাৰ অহা 22 তাৰিখে যেনেকৈ হওক আমাৰ ফৰস্ক্ৰিনৰ দামটো বাঢ়িবই আৰু $2 হ'বই গতিকে চাব পাৰিছে আমাৰ 22 তাৰিখে ৰাতি আমাৰ ফৰস্ক্ৰিনৰ দামটো বাঢ়ি গ'ল আৰু আমাৰ ফৰস্ক্ৰিন যেহেতু মোৰ 95 টা ফৰস্ক্ৰিন আছিল আৰু মই আগতেও কৈছিলোঁ যে 95 টা ফৰস্ক্ৰিনত কেতিয়া কিমান ফৰস্ক্ৰিন আমাৰ ডলাৰটো আপডেট হয় দামটো বাঢ়ে গতিকে মই বিস্তাৰিত আপোনালোকক ভিডিঅ' দিম আপোনালোকে চাব পাৰিব ইয়াত আপুনি আজি যোৱাকালি আমাৰ 190 ঠাইত আমাৰ 161 আছিল আৰু যেহেতু আজি ফৰস্ক্ৰিনৰ দামটো বাঢ়িছে গতিকে 190 আমাৰ ডলাৰ হৈ গৈছে আৰু ইয়াত আপুনি 1000 2000 3000 এনেকৈ আপুনি 10,000 20,000 ডলাৰো আপুনি এদিন আপুনি চাব পাৰিব আৰু কেনেকৈ চাব মই বিস্তাৰিত দিম আৰু যেহেতু মই আৰু 40-50 হাজাৰ টকাৰ আৰু ফৰস্ক্ৰিন কিনিম গতিকে অতি সোনকালে এইটো আপুনি 2000-3000 ডলাৰ চাওক আজি আমি বহুতো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে ফৰস্ক্ৰিনৰ আৰু মেটাভাৰ্ছৰ আপডেট চাম আৰু ভিডিঅ'খন বহুতো ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে ভিডিঅ'খন সম্পূৰ্ণ চাব আৰু আমি আজি আমাৰ যেহেতু 3 নম্বৰ বিগ ব্লক কমপ্লিট হৈ গৈছে আৰু আমাৰ 4 নম্বৰ বিগ ব্লক ষ্টাৰ্ট হৈছে 4 নম্বৰ বিগ ব্লকত বেছি আমাৰ কইন্স নাই চাব পাৰিছে 2,92,00,000 আৰু 57,125টা কইন্স গতিকে আমাৰ এইটো কমপ্লিট হৈ যোৱাৰ লগে লগে আমাৰ ফৰস্ক্ৰিনৰ ভেলু $60 হৈ যাব আৰু 5 নম্বৰটো চাব পাৰিছে 1,46,28,000 এইটো একেবাৰে কম এইটো মাত্ৰ আমাৰ কমপ্লিট হৈ যোৱাৰ লগে লগে আমাৰ ফৰস্ক্ৰিনৰ ভেলু $8 আৰু আপুনি লাষ্টত চাব পাৰিছে 9 নম্বৰ 10 নম্বৰ 11 নম্বৰ 9 নম্বৰটো চাব পাৰে 9,14,000 10 নম্বৰটো 4,57,000 আৰু 11 নম্বৰটো 2,28,000 গতিকে তিনিটা আমাৰ বিগ ব্লক এদিনতে কমপ্লিট হৈ যাব আপুনি চাব যদি আপোনাৰ বিশ্বাস নহয় আপুনি এদিন চাব এইটো তিনিটা একেদিনে কমপ্লিট হৈ যাব আৰু যেহেতু 8 নম্বৰটো চাব পাৰিছে 8 নম্বৰ 7 নম্বৰ 6 নম্বৰ 5 নম্বৰ গতিকে আমাৰ আৰু 4টা বাকী আছে 4টা কমপ্লিট হৈ যোৱাৰ লগে লগে আমাৰ ফৰস্ক্ৰিনৰ ভেলু ক'ত যায় মানে আকাশোৱা হৈ যাব আৰু আমাৰ এইটো কল্পনাৰ বাহিৰত হৈ যাব গতিকে এই 4টা আমাৰ একেবাৰে কম আছে আমাৰ 15 দিন 20 দিনত আমাৰ কমপ্লিট হৈ যোৱা কইন্স আমাৰ বিগ ব্লকটো এতিয়া বৰ্তমান ষ্টাৰ্ট হৈ আছে আৰু বৰ্তমান 4 নম্বৰটো আমাৰ অলপ টাইম লাগিব এইটো 25ৰ পৰা 26-27 দিন মান সময় লাগিব আমাৰ এইটো ডেইলি যদি 10 লাখকৈ আমাৰ কইন্স সেলিং হয় গতিকে আমাৰ 10 লাখকৈতো সেলিং হোৱা নাই আমাৰতো বহুত বেছিকৈ হৈছে 20 লাখ 22 লাখলৈকে আমাৰ মানে ফৰস্ক্ৰিন সেলিংও হৈছে গতিকে এইটো আমাৰ এতিয়া কিমান কইন আমাৰ সেলিং হয় কিমান দিনে গতিকে আমাৰ এইটো চাব লগা হয় আমাৰ সময় কৈ দিব গতিকে আহা থাকিল আপুনি আমাৰ লগতে থাকক চেনেলটো যদি আপুনি চেনেলত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ইন্টাৰেষ্টিং বহুতো ভিডিঅ' মেটাভাৰ্ছৰ বিষয়ে আপুনি পাই যাব আৰু যদি আপুনি মেটাভাৰ্ছৰ হোল্ডাৰ্ছ হয় তেনেহ'লেতো আপোনাক মোৰ অন্তৰৰ পৰা ধন্যবাদ দিছোঁ কাৰণ আপুনিও মোৰ দৰে আৰু আমাতকৈ আৰু বেছি আপুনি নিশ্চয় ইনকাম কৰি আছে আৰু আমিতো এইটো জাষ্ট এটা সাপোৰ্ট আপোনালোকক মই উদাহৰণ দি মানে এটা মানে বিজনেছৰ আছে বুলি মই মানে জনাই আছোঁ গতিকে মোৰ বিজনেছটো যে ইমান মানে ডাঙৰ বিজনেছ মই নকওঁ একেবাৰে সৰু বিজনেছ আৰু আপোনাৰ নিশ্চয় আমাতকৈ আৰু ডাঙৰ বিজনেছ আপোনালোকে কৰি আছে গতিকে তাৰ কাৰণে আমি দুখিত আৰু আমাৰ যেহেতু আমাৰ বিগ ব্লক ষ্টাৰ্ট হৈছে আৰু 4th বিগ ব্লকৰ আমাৰ কইন্সৰ ভেলুটো কেনেকৈ দাম আগবাঢ়ি যাব গতিকে এইটো চাই লওঁ এইটো ফাৰ্ষ্টত চাব পাৰিছে $2 আমাৰ বৰ্তমান ভেলু আছে 1 নম্বৰ বিগ ব্লকৰ 4th নম্বৰ বিগ ব্লকৰ 1 নম্বৰ মাইনাৰ ব্লক ষ্টাৰ্ট হৈ গৈছে আৰু 2 নম্বৰটো চাব পাৰিছে 2.132 চেণ্ট আৰু 3 নম্বৰটো চাব পাৰিছে 2.275 চেণ্ট আৰু 4th নম্বৰ 2.4331 গতিকে এনেকৈ আমাৰ যেতিয়া 10টা বিগ ব্লক 4 নম্বৰ বিগ ব্লকৰ 10টা মাইনাৰ ব্লক যেতিয়া কমপ্লিট হৈ যাব তেতিয়া আমাৰ ফৰস্ক্ৰিনৰ ভেলু $4 আৰু ইয়াত চাব পাৰিছে আমাৰ যেহেতু 3 নম্বৰ বিগ ব্লক কমপ্লিট হৈ গৈছে গতিকে আমাৰ 4 নম্বৰ বিগ ব্লকটো ষ্টাৰ্ট হৈছে গতিকে আপুনি ইয়াত নিশ্চয় চোৱাত অলপ অসুবিধা হৈছে গতিকে মই নেক্সট ভিডিঅ'ত ভালদৰে আপোনাক বিস্তাৰিত এই বিষয়ে দেখুৱাই দিম আৰু আপুনি যদি এই ভিডিঅ'ৰ মাজেদি কিবা এটা বুজিব পাৰিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিঅ'খন চাব পাৰে আৰু আমাৰ মেটাভাৰ্ছৰ আপডেটখিনি সকলোৱে বিস্তাৰিতভাৱে সময়মতে পাই যায় আৰু তাৰে কামনা থাকিল জয় মেটাভাৰ্ছ থেংক ইউ